দাদাৰ দোকানতে সোমাইছো এবাৰ হৈ গ'ল আৰু আকৌ পকেটৰ পইচা গৈয়ে থাকিব আৰু ইমান গৰম আৰ্জেন্ট মানে যাবলগীয়া হ'ল লখিমপুৰ ৰাতি 10টা নে কেইটাত গৈছো মাকৰ মানে বহুত সিৰিয়াছ Hey guys, good evening আৰু মোৰ নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আগবেলা মানে ব্লগটো শুট নকৰিলো মানে মই কালি মানে ৰাতি মানে আৰ্জেন্ট মানে যাবলগীয়া হ'ল লখিমপুৰ মানে খুৰাৰ লগত যাবলগীয়া হ'ল আমাৰ মানে মহাৰ মাকৰ মানে বহুত সিৰিয়াছ মানে কিবা বেমাৰ হৈ আছিলে খুৰাৰ গাড়ী আছে ন খুৰা মানে কাৰ্বি আংলঙত থাকে খুৰা ফুৰিবলৈ আহিছিলে ঘৰলে আমাৰ মহাহঁত বোকাখাটত থাকে মাকহঁত মানে লখিমপুৰত থাকে ৰিয়েল ঘৰ মানে মহাহঁতৰ লখিমপুৰত মহা ইয়াত থাকে ন ইয়াতে কাম চাম কৰে আৰু খবৰটো পাই মেলি মহাই কল কৰিলে আমাৰ খুৰা আহিছে বুলি গম পাই খুৰাক কল কৰিলে যে এনেকা গাড়ী লৈ আহাচোন যাও বুলি এনেকে ফোন কৰিলে খুৰাইতো অকলে যাব নোৱাৰে মানে অকলে যাবলৈ মানে ভাল নাপায় ন অকলে তাপা আহিব লাগিব থৈ মেলি অকলেতো আহিব লাগিব ন যদি অকলে যায় তো সেইকাৰণে খুৰাই মোক লৈ গ'ল আৰু যাওঁতে মই মানে খুৰা আগত ইমান ভিডিঅ' বনাবলৈ ভাল নালাগে তো সেইকাৰণে মই ভিডিঅ' নবনালো আৰু মানে বহুত বেছিয়ে গৰম লখিমপুৰ চাইডে মানে বহুত বেছি গৰম কৈছো কি গৰমত মানে এতিয়া আহি পাইছো আৰু আহি পাই মেলি এতিয়া ব্লগটো শ্বুট কৰিছো মহাক থৈ মেলি আহিলো কালিয়ে গলো ন ৰাতি 10টা নে কেইটাত গৈছো ৰাতি 2টা নে 3টাত পাইছোগে গৈ মেলি হুলুংগে ৰাতিপুৱা মহাই ইফালে মাকক লৈ হস্পিটাল গ'ল আৰু আমি ডাইৰেক্ট ঘৰলৈ গুচি আহিলো মই আৰু খুৰা ঘৰলৈ আহি অলপ আগত পাইছো আজি এতিয়া আধা ঘণ্টামান হৈছে মই ঘৰত পোৱা আৰু ঘৰত পাই মেলি ব্লগটো শ্বুটটো কৰিবই লাগিব ব্লগ শ্বুট কৰিবলৈ ওলাই আহিছো চন্দনৰ লগত এনেকুৱা গৰম মানে ইভিনিং টাইমতো ইমান গৰম মাথা চাথা খাই দিছে মানে মোৰ চকুটো দেখিছে না এতিয়াও ৰ'দে দি আছে ইভিনিং টাইমতো চকুটকু মানে সৰু হৈ যায় ৰ'দত সেইকাৰণে চকুটকু সৰু হৈ গৈছে আৰু এইফালে চন্দন আছে মোবাইলটো কেনেকা ষ্টাইলত থৈছে চন্দন দেখিছে নাই এতিয়া চন্দন মই গৈ আছো যোৰহাট চন্দনে আমাৰ দেগাঁও 3rd গেটত মানে কাপোৰ কিনিব গৈছিলে কাপোৰ নাপালে মানে তাত ইয়াৰ পচন্দৰ কাপোৰ নাপালে তো এই কিবা টি-চাৰ্ট কিনিব বোলে মই কিনিম বুলি ভাবিলো আজি মানে বিয়া এখন আছে বিয়াত যাম নেকি বিয়াত ব্লগটো নকৰো বাৰু বিয়া ৰাতিকে যাম খাই মেলি গুচি আহিম ব্লগ নকৰো গৰমত ওলাই আহিছো আৰু ৰ'দত ৰখিয়ে ব্লগটো শ্বুট কৰি আছো পুৰা মানে ভাগৰ লাগি গৈছে মানে মই কথাটো ভালকে ক'ব পৰা নাই মানে কি কৈছো এনেকুৱা ৰ'দ নহয় মাথা চাথা খাই দিছে মানে ৰ'দে ভগৱান ৰ'দটো অকমান কমাই দিয়ক ভগৱান ৰ'দে মাথাটো খাই দিছে মানে ৰ'দত মানে ঘামি মেলি ব্লগটো শ্বুট কৰিছো তথাপিও তো এতিয়া ওলাই দিওঁ আৰু ৰ'দত বেছি টাইম ৰখি নাথাকো ৰ'দত বেছি টাইম ৰখি থাকিলে মোৰ মাথা চাথা ঘূৰাই যায় মানে সেইকাৰণে এতিয়া বাইকত উঠো আৰু বতাহ খাই গৈ থাকো আৰু এনেও এতিয়া গৰম বতাহে দিব ৰ'দত এনেও গৰমত গৰম বতাহে দিব এতিয়া আছো আমি কলাক্ষেত্ৰৰ ওচৰত তেল ভৰাই ললো মানে তেলিপুত ভিডিঅ' বনাব কিয় নিদিয়ে মই গম নাপাওঁ তেলিপুত ভিডিঅ' নবনালো গোপ্ৰ যেতিয়া আনিম তেতিয়া ভিডিঅ' বনাম তেতিয়াতো গম নাপাব ন বহুত গৰম লাগিছে ন দাদাক লগ পালো বৰফ বিকি আছিলে বৰফ খাওঁগে বোলো পুৰা গৰম লাগি আছে ন সেইকাৰণে মানে বৰফ চৰফ খাব লাগে গৰমত গম পায় আৰু কেনেকুৱা লাগে অশান্তি লাগি থাকে মানে গৰমত দাদা গৰম লাগিছে নে পুৰা গৰম ন পুৰা গৰম দেখিছে নহয় দাদাৰো পুৰা গৰম লাগিছে এফালে চন্দনে মিচিক হাঁহি দি আছে বৰফ চৰফ খাই লওঁ বৰফ চৰফ খাই গৈ থাকো আৰু নেকি এফালে কলাক্ষেত্ৰ দেখাইছোৱে কিমান বাৰ দেখাম আৰু একেটা হয় নাই তেলৰ দাম আকৌ বাঢ়িলে 98 নে কিমান আছিলে এতিয়া 101 টকা হৈ গ'ল 98 নে 97 কিবা এটা আছিলে তাৰপিছত 101 টকা হৈ গ'ল এতিয়া 500 টকাৰ তেল ভৰাইছো 4 লিটাৰ 91 কিবা এটা পাইছো হয় নাই সিমানটো 4 লিটাৰ পাইছো আৰু ইনে মানে 500 টকাৰ তেল ভৰালে 5 লিটাৰ পাওঁ আজি 4 লিটাৰ পাইছো এবাৰ হৈ গ'ল আৰু আকৌ পকেটৰ পইচা গৈয়ে থাকিব আৰু ইমান তেল খাই তেল ভৰাই আমনি লাগি গৈছে আৰু গৈ থাকো আৰু এতিয়া বৰফটো খাই লওঁ বৰফটো খাই কি শান্তি লাগিছে আপোনালোকক বুজাব নোৱাৰো আৰু বহুত মজা লাগিছে একদম ঠাণ্ডা ফিল হৈ গৈছে আৰু যিটো টিকা ফাটা ৰ'দ দিছে নহয় গোটেই মানে মোৰ এক চাইডটো গোটেই মানে জ্বলি গৈছে মানে ইমান ৰ'দ দিছে আৰু ৰ'দটো মানে এইটো চাইডৰ পৰা আহি আছে আমাৰ দুটাৰে এইটো চাইড মানে এক চাইড মানে গোটেই জ্বলি গৈছে মানে যিটো টিকা ফাটা ৰ'দ কি ক'ম আৰু আপোনালোকক কিবা লাগি গৈছে আৰু তাতে হেলমেটটো পিন্ধি থাকিব লগা হৈছে হেলমেট নিপিন্ধিলে চেকিং পালে আকৌ ফাইন ভৰিব লাগিব সেইকাৰণে হেলমেটটো পিন্ধি থাকিব লগা হৈছে আৰু আপোনালোকে জানে হেলমেট পিন্ধিলে কেনেকুৱা গৰম লাগে মাথা চাথা মগজ চগজ গৰম হৈ গৈছে মানে ঘামি মেলি কিবা হৈ গৈছো আৰু ব্লগটো এনেকে ঘূৰি মেলি কৰি আছো এফালে ৰ'দটো আহি আছে আৰু এইফালে যদি ৰ'দটোক আপোনালোকক দেখাই থাকো তো আপোনালোকে ভালকে দেখি নাপাব মই এফালে ৰ'দটো যোনফালে দি আহিছে সেইফালে দেখাই আছো চন্দনে আজিৰ ব্লগটোত একোৱে কোৱা নাই
চন্দনক কিবা এটা ক'বলৈ কো চন্দন কিবা এটা কোৱা আজি মই ধুনীয়াকে মোবাইল ৰাখিব পৰা জেগা এটা বনাই লৈছো দেখিছে নে গাইছ ফোন আহিলে আৰু ধুনীয়াকে আৰু এটেণ্ড কৰিব পাৰিম আৰু এতিয়া যে ভিডিঅ' বনোৱাৰ কাৰণে লাহে লাহে যে গৈ আছো এই লাহে লাহে গৈ থাকোতে কেনেকুৱা লাগিছে আমিহে গম পাইছো ভিডিঅ' বনাওতে কিমান কষ্ট হৈছে আমিহে গম পাইছো লাহে লাহে গৈ থাকোতে যিটো ৰ'দে মানে লৈছে ন গোটেই ৱেষ্ট হৈ গৈছে এনাৰ্জি ড্ৰিংক এটা খাব লাগিব গৈ মেলি আমি মানে যেতিয়া যোৰহাট যাওঁ ম'ম'জ ৰোল বা নিমু পানী খাওঁৱে মানে বাইপাছ পাৰ হৈ আহিলো এতিয়া যোৰহাট সোমালো এতিয়া নিমু পানী খাই ললো নিমু পানী খাইহে মানে অলপ শান্তি পাইছো চাউণ্ডটো চাগে ইমান ভালকে অহা নাই হেলমেট পিন্ধি আছো ন হেলমেট খুলিব নোৱাৰি যোৰহাটত আপোনালোকে জানে এতিয়া আৰামত গৈ মেলি মজাকে শ্বপিং কৰিম এতিয়া দুটাই গৈ মেলি টি চাৰ্ট পেণ্ট কিবা কিবি ল'ম দেখাই থাকিম আপোনালোকক পেণ্ডেল লঞ্চত সোমাম বুলি ভাবিছিলো ইমান মানে টকাটো নাই মানে সেইকাৰণে নোসোমাও আৰু বেলেগ শ্বপৰ পৰাই ল'ম আৰু মলত সোমাবলৈ মানে ইমান এইটো নাই মানে আৰু পেণ্ডেল লঞ্চত কাপোৰৰ দাম কেনেকুৱা আপোনালোকে জানেই বেলেগ ক'ৰবাত ল'ব লাগিব আৰু চাওচোন ক'ত তেনেকুৱা দোকান আছে পচন্দ হলে ল'ম আৰু পচন্দ নহলে নলওঁ আৰু আমাৰ দেৰগাঁৱত ৰদালিটো ল'ব পাৰিলো হয় ৰদালিত মজা মজা কাপোৰ পায় তাত নললো আৰু যোৰহাট আহিছো যেতিয়া ফুৰিবলৈ বোলো যোৰহাটৰ পৰাই লৈ ল'ম সেইকাৰণে যোৰহাটৰ পৰাই ল'বলৈ গুচি আহিলো এতিয়া কেনেকুৱা লাগিছে নেমু পানী খোৱাৰ পাছত এতিয়াহে ভাল লাগিছে বহুত ভাল লাগিছে এতিয়া একদম ঠাণ্ডা হৈ গৈছে বডি এতিয়া মানে ৰ'দটো অলপ কমিছে মানে এতিয়া ভাল লাগিছে মানে অথনি মানে ৰ'দটো যিটো টিকা ফটা ৰ'দ দি আছিলে ন ৰ'দটোৰ কাৰণে মানে বতাহটো যিটো পাইছো সেই বতাহটোও মানে গৰম বতাহ দিছে মানে এতিয়া মানে অলপ অলপ ৰ'দটো কমিছে আৰু বেলি লাহে লাহে ডুবিব লৈছে ন সেইকাৰণে মানে অলপ ঠাণ্ডা ঠাণ্ডা বতাহটো মাৰি আছে এতিয়া বৰুৱা চাৰিআলিৰ ওচৰতে দোকান এখনত সোমাইছো আৰু এতিয়া আমাৰ চন্দনে টি চাৰ্ট পিন্ধি মেলি চাই আছে ই মানে ব্লেক টি চাৰ্ট বেছি ভাল পায় এই কালাৰটো পিন্ধি চাব দিছে ইয়াক কেনেকুৱা লাগিছে ভাল লাগিছে নে দাদাৰ দোকানতে সোমাইছো এতিয়া টি চাৰ্ট চাই লও ময়ো কিবা এটা ল'ব লাগিব হাফ পেণ্ট টি চাৰ্ট কিবা এটা এতিয়া গৰমৰ দিন ন লং পেণ্ট পিন্ধিব নোৱাৰি মানে সেইকাৰণে হাফ পেণ্টে ল'ব লাগিব হেলমেটটো এতিয়া পিন্ধিয়ে আছো মানে মোৰ এই হেলমেটটো মানে ইমানো গধুৰ নহয় এইটো হেলমেট মানে হাতত লৈ থাকিবলৈ ভালে আৰু মূৰত লৈ থাকিবলৈও ভাল এই হেলমেটটো মানে বহুত গধুৰ মানে এইটো হেলমেট মানে হাতত লৈ ফুৰিবলৈ বেয়া মানে এইটো কালাৰ এটা দেখাইছে চন্দনে এতিয়া টি চাৰ্ট চাই আছে ইয়াৰ মানে ডাবুল এক্সেলৰ টি চাৰ্টহে হয় অথনি মানে তাত থাৰ্ড গ্ৰেডত সোমাইছিলো আমাৰ দেৰগাঁৱত তাত মানে ডাবুল এক্সেলৰ মানে সৰু চাইজটো দেখাইছিলে মানে কিছুমান মানে থাকে ন তেনেকুৱা ডাবুল এক্সেল হলেও সৰু থাকে মানে চাইজটো তেনেকুৱা পালে মানে পচন্দ হৈছিলে কিন্তু মানে চাইজটো নহলে মানে ইয়াত চাই আছে এতিয়া পচন্দ হয় নে নহয় ইহে গম পায় আৰু এফালে লাইনকে বহুত দোকান আছে এফালেও ইয়াত নাপালেও বেলেগত চাব লাগিব আৰু আপোনালোকক দেখাই থাকিম বহুত দোকান আছে ইয়াৰ পচন্দ হয় নে নহয় ইহে জানে আৰু ব্লেকত এটা দেখাইছে ব্লেক কালাৰ ই বেছি ভাল পায় চাই লও পিন্ধি মেলি কেনেকুৱা লাগে অলপ মানে প্ৰিন্টেড টাইপৰ বিচাৰি আছে ই মানে প্ৰিন্টেড অলপ ভাল লাগে ন আজিকালি মানে এনেকুৱা ট্ৰেন্ড চলি আছে পুৰা মানে ট্ৰেন্ডত চলি আছে মানে এনেকুৱা টি চাৰ্ট পুৰা প্ৰিন্টেড টি চাৰ্ট মই মানে মৰিয়ানী গৈছিলো মৰিয়ানীত লৈছিলো এই টি চাৰ্টটো ইয়াত এতিয়া মই টি চাৰ্ট চাম এনেকুৱা প্ৰিন্টেড তো পাওনে নাপাও ভগৱানে জানে আৰু আপোনালোকক দেখাই দিছো বৰুৱা চাৰিআলিৰ পৰা অলপ আহি মেলি এইখনতে চাৰিআলি এটা আছে বৰুৱা চাৰিআলি পাৰ হৈ চাৰিআলি এটা পাব তাৰ পাছত এইফালে লেফ্ট চাইডে সোমাই আহিব লাগে আপোনালোকে যদি যোৰহাট চাইডৰ পৰা আহে তো এইফালে লাইনকে দোকান আছে চবফালে টি চাৰ্ট লৈ লওক কি টি চাৰ্ট ল'ম আপোনালোকক দেখাম বিয়াতো যাব আছে ন নতুন টি চাৰ্ট এটা পিন্ধি গলে ভাল লাগে আৰু বিয়াত যাম যিহেতু ব্লগ শ্লগ নকৰো বিয়াত মানে বহুত মানুহ থাকিব যে লাজ লাগে আৰু এনে যাম আৰু বিয়া চিয়া খাই আহিম ভবলো টি চাৰ্টবোৰ পিন্ধি বেছি ভাল লাগে অলপ হিপ হপ টাইপৰ গৰমত মানে লাগি থকা টি চাৰ্টবোৰ পিন্ধিলে মানে বহুত গৰম উঠে সেইকাৰণে মানে অলপ ভবলো টাইপৰ টি চাৰ্টবোৰ পিন্ধিলে ভাল লাগে সেইকাৰণে ভবলো টাইপৰ টি চাৰ্ট বিচাৰি আছে মজাকে লৈ ললো টি চাৰ্ট পেণ্ট টি চাৰ্ট এটা ললে মই টি চাৰ্ট এটা আৰু হাফ পেণ্ট এটা ললো যোনখন দোকানত প্ৰথমত লৈছিলো মানে সেইখন দোকানত পচন্দ নহলে মানে হাফ পেণ্ট সেইকাৰণে বেলেগ দোকান এখনৰ পৰা ললো এতিয়া ইয়াৰ পৰা ওলাই যাওঁ এতিয়া মমোজ খাম মজাকে মানুহে বৰ বেলেগ ধৰণে ৰিয়েকশ্যন দি আছে মানে বৰ বেলেগ চাই আছে শ্বপিংটো কৰা হৈ গ'ল এতিয়া খাবহে লাগে আৰু পেট বুজাই এতিয়া হেলমেটটো লগাই লৈছো মানে হেলমেটটো নলগালে ই মানে যাবলৈ লৈছিলে মই হেলমেটে পিন্ধা নাই ইফালে হেলমেটটো নিপিন্ধিলে আকৌ জানে আৰু কি হ'ব আৰু আজিকালি হেলমেটত এই বেল্টডাল নামাৰিলেও মানে ফাইন কাটে মানে সেইকাৰণে বেল্টডালো মাৰিয়ে লওঁ চন্দনে টি চাৰ্ট এটা ললে মানে সি কৈছে যে মোৰ পচন্দে হোৱা নাই এনেই টি চাৰ্টটো লৈ ললো কিনাৰ পাছত কৈছে মই ক'লো ইমান পইচা দি ললি নিজৰ পচন্দৰ টি চাৰ্ট ল'ব লাগে সি এনেই মানে লৈ ললে আৰু খাৱাতে আমি বৰুৱা চাৰিআলিৰ পৰা এতিয়া বাইপাছ পাই গলোহি যোৰহাট বাইপাছ এতিয়া মমোজ খাবলৈ লৈছো টেষ্ট এটা কৰি চাওঁ মমোজটো কেনেকুৱা হৈছে অলপ গৰম হৈ আছে কাৰণে মুখটো পুৰি গৈছে মানে গৰমৰ কাৰণে এনে গৰম লাগি আছে আৰু গৰম বস্তু খাই দিছো কিবা লাগি গৈছে তথাপিতো টেষ্টটো ভালে লাগিছে দুটাই মমোজটো খাই লওঁ প্ৰথম মমোজ খাই ললো মমোজ আৰু চুপ খাই মেলি মানে পুৰা গৰম লাগি গ'ল গৰম লগাৰ কাৰণে
পুৰা মানে পেটটো মানে গৰম হৈ গ'ল সেইকাৰণে মানে আমি স্প্ৰাইট লৈ আনিছোঁ এতিয়া স্প্ৰাইট খাই মেলি পুৰা মানে ঠাণ্ডা হৈ ল'ম তাৰপিছত ঠাণ্ডা হৈ মেলি লাহেকৈ ঘৰ গৈ থাকিম আৰু মই এই জাষ্ট ঘৰ আহি পাইছোঁহি আৰু মানে ৰাস্তাত ভিডিঅ' শ্বুট নকৰিলোঁ আপোনালোকক যে কৈছিলোঁ ৰাস্তাত ৰখি মেলি আপোনালোকক কি ল'লোঁ দেখাম তো মই ৰাস্তাত শ্বুট কৰিব নোৱাৰিলোঁ ভিডিঅ'টো এতিয়া ঘৰ আহি পাইছোঁ আৰু এইফালে খুৰাৰ ছোৱালী আহিছে ন আৰু মোৰ মামাৰ ল'ৰাটো আহিছে ইহঁতি মানে পঢ়ি আছে তো মই ভিডিঅ'টো শ্বুট কৰিছোঁ মই এইফালে টি চাৰ্ট এটা ল'লোঁ আপোনালোকক দেখাই দিছোঁ ভালকৈ এই টি চাৰ্টটো ল'লোঁ আৰু এই হাফ পেণ্টটো লৈছোঁ বেছি দামী নহয় আৰু কম দামী হাফ পেণ্ট আৰু টি চাৰ্টটো চন্দনে কি ল'লে নেদেখালোঁ আৰু সি ঘৰত সোমাই দিলে আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ কেনেকুৱা পালে জনাব যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো আজিলৈ বাই বাই নেক্সট ধামাকা ব্লগত লগ পাই আছোঁ তো বাই 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 বাই